কৰ্মী সভাৰ উদ্দেশ্য বুলি কওঁতে যে যেহেতু আমাৰ নতুন দল হিচাপে নতুন আৰু বহুতো অন্যান্য পাৰ্টিৰ পৰা এতিয়াও UPPL যোগদান কৰি আছে গোটেই দলীয় কৰ্মীখিনিক লৈ আলোচনা কৰাৰ প্ৰয়োজন অনুভৱ কৰা হৈছে যেহেতু অলপতে এটা নিৰ্বাচন পাৰ হৈ গ'ল নিৰ্বাচন বহু কষ্ট কৰিলে এই কষ্টৰ কৰা লোকসকলক ধন্যবাদ দিয়াৰ চলতে যেহেতু আৰু এটা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনৰ কাৰণে আমি যাতে মানসিকভাৱে শাৰীৰিকভাৱে প্ৰস্তুত কৰিব পাৰোঁ সেই সকলো উদ্দেশ্য আগত ৰাখি আজি কৰ্মীসকলৰ লগত এটা বৈঠক অনুষ্ঠান কৰা হৈছে আৰু আমাৰ কৰ্মীসকলক মাজে মাজে তেনেকৈ লগ ধৰি উৎসাহিত কৰাৰ প্ৰয়োজন আছে এনেকুৱা প্ৰচেষ্টা অকল UPPL নহয় অন্যান্য ৰাজনৈতিক দলবিলাকে কৰে আৰু সেইকাৰণে আজি যি কৰ্মী সভা তেওঁলোকক এটা উৎসাহ দিয়াৰ লগতে আগন্তুক নিৰ্বাচনৰ কাৰণে মানসিকভাৱে প্ৰস্তুতি চলোৱাৰ কাৰণে এটা আহ্বান কৰা হৈছে আৰু সেইকাৰণে লগতে বিগত যি নিৰ্বাচন হৈ গ'ল প্ৰায় 10 মাহ ধৰি আমি যেহেতু নিৰ্বাচনৰ কাৰণে যুঁজ কৰিব লগা হ'ল তাৰ কাৰণে আমি আজি এই দলীয় কৰ্মীসকলৰ সভাৰ জৰিয়তে তেওঁলোকক ধন্যবাদটো আমি জনাইছোঁ আৰু BTC চৰকাৰ যিখিনি আঁচনি সেই আঁচনিবিলাকৰ সম্পৰ্কে তেওঁলোকক এটা জনোৱা হ'ল যে আমাৰ যি কি আঁচনি আছে সেই আঁচনিখিনি আমি কেনেকৈ জনসাধাৰণৰ মাজত ৰূপায়ণ কৰিব লাগিব সেই কথাখিনি আমি তেওঁলোকক বুজাইছোঁ পৰিৱৰ্তনৰ কথা কৈ আপোনালোকে BTCৰ মচলাত দখল কৰিলে এতিয়া ৰাইজে কি ধৰণৰ পৰিৱৰ্তন আশা কৰিব আপোনালোকৰ আহি থকা দিনছোৱাত পৰিৱৰ্তন নিশ্চয় হ'ব এতিয়া চৰকাৰ সলনি হোৱাটোৱে পৰিৱৰ্তন সেইটো নুবুজায় আমি পৰিৱৰ্তনৰ কথা কৈছোঁ যিহেতু আমাৰ অঞ্চল শিক্ষাৰ ক্ষেত্ৰত এতিয়াও পিছপৰা হৈ আছে তেওঁলোকৰ সেইটো লাইনত পৰিৱৰ্তন হ'ব লাগিব আমাৰ ৰাস্তা পদূলি এতিয়াও পিছ পৰি আছে সেইখিনি আমি উন্নত কৰি এটা পৰিৱৰ্তন আনিব লাগিব আমাৰ বহুতো অঞ্চলত এতিয়াও খোৱা পানী নাই বিশেষকৈ ভূটান বৰ্ডাৰ এলেকা যিখিনি গাঁও আছে গোটেইখিনিতে খোৱা পানীৰ সমস্যা আছে সমস্যাখিনি সমাধান কৰাৰ জৰিয়তে এটা তেওঁলোকক জীৱন সহজ কৰি দিব লাগিব আৰু সেইটো এটা পৰিৱৰ্তন বহুত জেগাত এতিয়াও আমাৰ ৰাইজে চিকিৎসাৰ সুবিধা নাপায় ওচৰত না হস্পিটেল আছে না নাৰ্ছিং হোম আছে একো নাই আৰু তেনেকুৱাবিলাকত আমি অন্ততঃ হস্পিটেল বনাই দিয়াৰ এটা প্ৰচেষ্টা চলাইছোঁ য'ত পাৰোঁ তেনেকৈ মডেল হস্পিটেল বা 30 বেডেড হস্পিটেল এনেকুৱা আমাৰ বহুতো প্ৰস্তাৱ আছে সেইখিনি আমি কৰি দেখুৱাব লাগিব আৰু এইবিলাক কাম কৰোঁতে হয়তো কিছু বছৰ লাগিব হয়তো 2-3 বছৰ লাগিব কিন্তু আমি এটা পৰিৱৰ্তন আনিব বিচাৰি আমাৰ বিটিআৰ অঞ্চলত গোটেই ৰাইজ প্ৰায় 80% ৰাইজ খেতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু কিন্তু আমাৰ ৰাইজে যি পদ্ধতিৰে খেতি কৰে সেইটোৱে পুৰণিকলীয়া আমি কেনেকৈ মেকানাইজ কৰিব পাৰোঁ খেতিটো আৰু মেকানাইজ কৰাৰ জৰিয়তে কেনেকৈ উন্নতি কৰিব পাৰোঁ সেই বিষয়টো আমি চিন্তা কৰি কাম কৰিবৰ কাৰণে প্ৰস্তুত চলাইছোঁ আৰু গোটেই জীৱনৰ মানুহে জীয়াই থকাৰ যি বিভিন্ন পদ্ধতি সেইবিলাকৰ এটা পৰিৱৰ্তন আনি মানুহৰ জীৱন সহজ কৰাৰ জৰিয়তে তেওঁলোকক উন্নতি আৰ্থিকভাৱে লাভান্বিত কৰা শিক্ষাৰ বিভিন্ন দিশত আমি উন্নতিৰ দখলাত আগুৱাবৰ কাৰণে যি এটা ব্যৱস্থা আমি লৈছোঁ সেইখিনি সমাধান কৰাৰ জৰিয়তে পৰিৱৰ্তন আহিব আৰু ৰাজনৈতিক দল হিচাপে নিৰ্বাচনৰ অংশ লোৱাটো এটা 1 নম্বৰ দায়িত্ব আৰু সেইটো আমি পালন কৰিম কিন্তু BJP বা GSPৰ লগত এলায়েন্স হ'ব নে নহ'ব সেই কথাখিনি এতিয়ালৈকে আমি আলোচনা কৰা নাই আৰু তাৰ কাৰণে চিন্তা কৰিলে আমাৰ সময় এতিয়াও আছে মানে আজি একো নকওঁ তথাপি 21 চনলৈ আপোনালোক কিমান দূৰ আশাবাদী UPPL দল হিচাপে আমি UPPL দল হিচাপে যিহেতু যোৱা এই BTC নিৰ্বাচনত ভাল ফল দেখুৱাইছোঁ আৰু আমি আশাবাদী যে বিধানসভাৰ যিটো নিৰ্বাচন তাতো আমি ভাল ফল দেখুৱাব পাৰিম বিগত 17 বছৰৰ গ্ৰাম্য মহিলা নেতৃত্বাধীন BPF দলৰ দুৰ্নীতিৰ কথা আপোনালোকে কৈছে অপশাসনৰ কথা কৈছে ভ্ৰষ্টাচাৰৰ কথা কৈছে এতিয়া আপোনালোক শাসনত বহিল এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ সম্পৰ্কত তদন্ত হ'ব আমি নিশ্চয় তদন্ত কৰিবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ যোৱা 17 বছৰৰ যিখিনি দুৰ্নীতি সেইখিনি তদন্ত হোৱাটো উচিত আৰু যিসকল এই ভ্ৰষ্টাচাৰী কাৰ্যত জড়িত তেওঁলোক আইনী প্ৰক্ৰিয়াৰে শাস্তি পোৱাটো উচিত নহ'লে দুৰ্নীতি কৰিব ভ্ৰষ্টাচাৰ কৰিব একো ফাইনৰ কিবা গণ্ডিত নপৰি হাৰি যাব সেইটোতো উচিত নহ'ব এইটো সমাজৰ এটা ব্যাধিক আমি নাইকিয়া কৰিব লাগিব
সেইকাৰণে আমি সেই ব্যৱস্থাখিনি কৰিম। BTRৰ যিবিলাক আঁচনিসমূহ আপোনালোকে আনিছিলে এতিয়ালৈকে কোনো ধৰণৰ ইনগ্ৰেশ্যন আপোনালোকে কৰা নাই, কেতিয়াৰ পৰা হ'ব? আমি চৰকাৰ চলোৱাহেঁতেনে কিমান বছৰ হৈছে, কিমান দিন হৈছে, মাত্ৰ এমাহ, তাতো বেছি সময় আমি অফিচিয়েল যিখিনি নিয়ম নীতি এটা ছেটিঙত আনোতে সেইখিনি সময় গৈছে। মুছাৰী ডাঙৰীয়া তেখেতে বিজেপিত যোগদান কৰিছে, তো তেখেতৰ বিষয়ে ক'ব লগাতো একো নাই। আমাৰ দল হ'ল UPPL দল, গতিকে UPPL দলে কাক দিব, কেনেকৈ দিব, কেতিয়া দিব, এই কথাখিনি আমি দলৰ মজিয়াত আলোচনা কৰিম। আৰু ইতিমধ্যে আমাৰ প্ৰাৰম্ভিকভাৱে আলোচনাত আমাৰ দলীয় মজিয়াত চলি আছে, গতিকে সময়ত ৰাইজে গম পাব। যদিহে চিট শ্বেয়াৰিং কৰা হয় তেতিয়াহ'লে দলৰ ভিতৰৰ ওচৰত কিবা আপোনালোকৰ মানে খামখেয়ালি হোৱাৰ সম্ভাৱনা আছে? নাই, এইটো খামখেয়ালি হোৱাৰ কোনো কাৰণেই নাই। আমি তিনিটা দল লগ লাগি পেলাই BTC চৰকাৰখন চলাই আছে, আৰু আমি তিনিটা দলে লগ লাগি পেলাই এইবাৰ আগন্তুক বিধানসভা নিৰ্বাচনত আমি যুঁজ দিম। আমি শুনিছোঁ যে বহু ক্ষেত্ৰত যে আপোনালোকৰ দলীয় মানুহে কয় যে ইমানুৱেল মুছাহাৰী আমি প্ৰাৰ্থী হ'লে আমি তেওঁক সমৰ্থন নকৰোঁ, তেনেকুৱা ধৰণৰ বহু মানে নাই, আমাৰ দলে ইমানুৱেল কিয় সমৰ্থন দিব? আমাৰ দলটো UPPL নহয় জানো? ইমানুৱেল মুছাহাৰী ডাঙৰীয়া তেখেতে হ'ল বিজেপিৰ দল। যদি তেনেকুৱা এটা গতিকে আমাৰ কথাটো হ'ল আমি প্ৰাৰম্ভিকভাৱে আমাৰ দলৰ কাক দিয়া হয়, কেনেকৈ দিয়া হয়, এই বিষয়ে আমাৰ দলীয় মজিয়াত আমি আলোচনা কৰি আছোঁ। এতিয়া আগন্তুক বিধানসভা নিৰ্বাচনত তিনিটা দলে কেনেকৈ ক'ত কেনেকৈ আমি যুঁজ দিম, ইয়াৰ বিষয়েও এতিয়ালৈকে আমি আলোচনা কৰা হোৱা নাই। ইন প্ৰিন্সিপাল আমি এগ্ৰিড যে আমি একবদ্ধভাৱে এইবাৰ বিধানসভা নিৰ্বাচনত আমি যুঁজিম, এইখিনি এতিয়ালৈকে চলি আছে। আপোনালোকৰ দলত নাগৰিজুলি সমষ্টিৰ পৰা নতুন নেতা মোৰ মন্তব্য পোৱা নাই, কোন নেতা আহিছে, কোন নেতা অহা নাই। তো আমি দলীয়ভাৱে যাক দিব লাগে দিব, এটা ছিষ্টেম আছে দলত, সেই ছিষ্টেম অনুযায়ী যেতিয়া আমাৰ ব্যক্তিসকলে আমাৰ দলে এপ্লাই কৰিব, আমাৰ দলে যেনেকৈ যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ দ্বাৰাই আমি নিৰ্বাচিত কৰিম আমাৰ দলীয় কেণ্ডিডেট হিচাপে। তো গতিকে এতিয়ালৈকে অফিচিয়েলি আমি তেনেকৈ আলোচনা কৰাও হোৱা নাই, আৰু কোনো ব্যক্তিয়ে আমাৰ দলৰ লগত আলোচনা কৰা হোৱা নাই। মহিলাৰী কেতিয়া মানে কোৰ্টত যোৱা নাই, যেতিয়া সি গভৰ্ণৰ ৰুল আছিলে তেতিয়াও সি কোৰ্টত গৈছিলে, পৰাজিত হ'ব লগা হ'ল। আকৌ ৰাইজৰ ৰজত তেখেতে পৰিলে, এই নিৰ্বাচনত তেখেতে পৰাজিত হ'ল। আমাৰ চৰকাৰ গঠন হ'ল, চৰকাৰ গঠন কৰাৰ পিছত আকৌ তেওঁলোকে কোৰ্টত গুচি গ'ল। তো কোৰ্টতে থাকিব, কোৰ্টে সদায় ৰাইজৰ স্বাৰ্থত তেখেতে ৰায়টো দিয়া হ'ব। আমি আশা কৰিম, আমি আশাবাদী যে কোৰ্টে ন্যায় দিব, আৰু এই ন্যায় UPPL পাব।